Hi friends, নতুন এটা প্ৰচেষ্টাৰ নতুন এখন শৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নিশ্চয় আপোনালোকে চাই ভাল পাব চাব সকলোৱে আৰু আদৰি ল'ব আমাৰ এই শৰ্ট ফিল্মখন থাম্বনেইলো দেখি আপোনালোকে গম পাইছে আৰু এটা কথা আপোনালোকক কৰিবলৈ ওলাইছোঁ যে এই শৰ্ট ফিল্মখনৰ ডেছক্ৰিপশ্যনতে আৰু এটা লিংক দি আছে সেইটো শৰ্ট ফিল্মৰ চেনেল হয় সেইটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যাব চাব ডেছক্ৰিপশ্যনত গৈ লিংকটো দিয়া আছে আৰু স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব থেংক ইউ বহুত সময় হৈ গ'ল যাব লাগে পাই পটাপট
আহিলোঁ তাকে আজি বিশেষ বাতৰি হেৰি নাই হ'লেও আপোনাক কেইটামান কৈ থৈ গৈছোঁ তাতে আমাৰ পৰীক্ষাও পাইছেই ন ককা তাকে পৰীক্ষা পাইছেহি হয় তাকে ঠিক আছে পঢ়োঁ মই কথা পাতিম শুনি লওঁ ককা এইখিনিয়ে আছিলে আৰু আজি ঠিক আছে দিয়ক মই আহিছোঁ কলেজত যাবলৈ হৈছে কওকচোন তোৰ কথা এটা সুধোঁ তোৰ পৰীক্ষা কেতিয়া পৰা পৰীক্ষা পাইছেহি আৰু তাকে আচ্ছা মানে বহুত ল'ৰা ছোৱালী লগ পাই থাকোঁ এতিয়া তহঁতৰ নিচিনা ল'ৰা ছোৱালীবিলাকে কথা কৈছোঁ এতিয়া তহঁতি কেনেকৈ দিয়া মেলা কৰ এনেকুৱা পঢ়োঁ লগতে নাই তাকে এতিয়া ঘৰখনো চলাবলগীয়া আছে ককা এতিয়া ঘৰটো এনেকুৱা অৱস্থা সেইকাৰণে অকণমান কৰিবলগীয়া হৈছে হ'ব দিয়ক একো নাই গম পাইছ আমি যদি নকৰোঁ কোনো নাই তই এতিয়া বেলেগ শুনোৱা মানুহৰ ঘৰত কোনো নাই হয় তই আহি পেলাই মোক এতিয়া দি থৈ যাওঁ আৰু শুনায়ো থৈ যাওঁ তোক তাকে আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ সদায় আছে মোৰ পৰা ঠিক আছে বাৰু তোক ভগৱানে সদায় ভাল কৰক আৰু ঠিক আছে বপা তেতিয়াহ'লে তই যা হা ঠিক আছে বাৰু পঢ়িবি আহিছোঁ ঠিক আছে মোৰ কলেজলৈও দেৰি আছে যে ঠিক আছে আহিছোঁ দেই আৰু কেইঘৰমানত দিবলৈ আছেই মানে ঠিক আছে আহিছোঁ পে'মেণ্ট কিমান হ'ল কিমান আপোনাৰ 2 মাহৰ আছিলে 500 টকা হ'ল হয় নি ঠিক আছে হ'ব দিয়া দাদা তাকে আজি চবৰে বিলটো উঠাই দিলোঁ মানে কেইঘৰমান আছিলে বাকী সেই ঘৰ উঠাই দিলোঁ আৰু এইটো লওক 4,500 হ'লগৈ তাকে দাদা মোৰো অকণমান ঘৰবোৰ অকণ অসুবিধা আছিলে পইচা কেইটামান হোৱালে বৰ বেয়া নাছিলে পোৱা হ'লে কিতাপ বহি কেইটামান কিনিবলগীয়া আছিলে হয় ইফালে গোটেইখিনি উঠোৱা হৈ গ'ল মানে আপোনাৰ ইটো পাৰৰ দুঘৰ থাকি গ'ল সেই দুঘৰে মানে আপোনাৰ 3 মাহৰ একলট দিম বুলি ক'লে যে সেইকাৰণে ইমান জোৰ জবৰদস্তি নকৰিব আৰু হেৰি তোৰ এমাহৰ আছিলে এমাহৰ আছিলে হয় ঐ কাইলৈ অলপ সোনকালে আহিবি যা ল'ৰাটো বহুত ভাল দেই বহুত কষ্ট কৰিছে ভগৱান তাক চকু মেলি চালে হয় দেই ককা ভালনে আমাৰ হৰিশ নি বোপা তোক কথা এটা সুধিব দিম বুলি ভাবিছিলোঁ তোক দেখাও নাই কওকচোন ককা এই যে চাইকেল চলোৱা ল'ৰাটো যে পেপাৰ যে দিব খাই বাচিত যে হয় তাক কি হ'ল বহুত দিন দেখা নাই যে মানুহটোক তাকনো কথা কি ক'ব ককা তাৰ ভিতৰুৱা অৱস্থাও বেয়া আছিলে তাৰপিছত তাৰ ভিতৰুৱা বেমাৰো হ'ল তাৰ পৰা বাতৰি দি সি ঘৰখন চলাই আছিলে বেচেৰাটোৱে কি ক'ব সি এমাহমান হ'ল ন সি ঢুকালে কিমান সৰল কিমান দয়ালু এতিয়াও খন্তেকে মনত পৰে চাইকেল চলোৱা ল'ৰাটো